হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু প্ৰিয়ংকাৰছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোতকৈ এই ভিডিঅ'টো চাই বেছি ভাল পাব বুলি আশা কৰিছোঁ। আজি হৈছে মঙলবাৰ আৰু এতিয়া মই যাবলৈ ওলাইছোঁ কলেজলৈ। আৰু আজি কলেজৰ শেষৰটো ক্লাছ, সেইবাবে ভাবিলোঁ আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ। মেমৰি হিচাপেও থাকি যাব আৰু আপোনালোককো দেখুৱাব পাৰিম। ৰুদালিৰে পৰা জোনাকীৰ বুকুচাত তুমিয়ে আছা প্ৰতিক্ষণে, তুমি কিনো মায়া সানিলা গোপন। কলেজ আহি পাই গ'লোহি, কিন্তু আপোনালোকক ভালদৰে কলেজখন দেখুৱাবলৈ অকণমান অসুবিধা হ'ল। আৰু এই গলিটোৱেদিয়ে ভিতৰলৈ গৈ থাকিব পাৰি। পিছত আপোনালোকক যদি পাৰোঁ তেতিয়া কলেজখন ধুনীয়াকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিম। চিঠি অতিকৈ আপোন সপোন মোৰ তুমি, দুচকু আজি তোমাৰে কৰে, ৰুদালিৰে পৰা জোনাকীৰ বুকু। এতিয়া আমি ৰেষ্টুৰেণ্ট গৈ আছোঁ। ভাই তুমি এইটো হাই কৈ দিয়া। ভৰালি আছনে? प्रियंका चैनल को लाइक करो, कमेंट करो, सब्सक्राइब करो। ना इंस्टाग्राम मत करो हम लोग। आ जाओ इधर। हाय गाइस, ये प्रियंका है और मैं उसका फ्रेंड हूँ। ভুল গয়া অসমীয়াতে কৰিছো। আকৌ কোনোবাই কিবা কৰি দিব পাৰিলে মানে ইয়াৰ সহায় কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। ইয়াৰ চেনেলটো বহুত খানা চানা বনাই থাকে ধুনীয়া ধুনীয়া। সেইটোৱে এতিয়া আমি পাই গ'লোহি মেইন ৰোড। এতিয়া আহি পাই গ'লোহি ৰেষ্টুৰেণ্ট। কোনে কি খাব ডিচাইডে কৰিব পৰা নাই। এতিয়া মেনু লৈ পিনে ঘূৰি ফুৰিছে কোনে কি খাব কি নাই। এতিয়া আমাৰতো হৈ গ'ল বাৰু, আমি খাওঁ দেখুৱাওঁ আপোনালোকক। এতিয়া ইহঁতে কি খাব এতিয়ালৈকে ডিচাইড কৰি দিব পৰা নাই। চাই লওক। চাইনিজ কিবা খাইছে। আমি বেলেগ খাব নোৱাৰোঁ, আমাৰ একদম গেছৰ প্ৰব্লেমৰ কাৰণে আমি খাব নোৱাৰোঁ, সেইটো কাৰণে আমি আৰু এতিয়া সেইকেইজনে ফটো মৰাত ব্যস্ত আছে। তুমি ফটো নামাৰ? মাৰিম ৱেটিং লিষ্টত ৰ'ব দেখুৱাই আছোঁ। ফটো মাৰিছে ৰাইজক তাই বেক কেমেৰাত ফটো মাৰিবলৈ বেয়া পায়। শুনিছা? আৰু এতিয়া অলপ দেৰি বহি লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া কিবা এটা কি ক'ম, কলেজ শেষৰ দিন আহি পালেহি, সেইকাৰণে আমি শেষৰ দিনটোত আৰু ৰেষ্টুৰেণ্টলৈ আহিছোঁ। কিবা এটা খাওঁ বুলি সেই প্ৰিয়ংকাই দেখাই গৈ থাকিব আৰু ভিডিঅ'টো চাই থাকিব। আৰু সৰু এটা চেনেল আছে হেৰি বৰিছ লাইফ ষ্টাইল বুলি, আপোনালোকে মোৰ চেনেলটো এবাৰ চাই চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া খাই মেলি হৈ গ'ল। এতিয়া আমি যাবলৈ লৈছোঁ ইয়াৰ পৰা ঘৰলৈ। কৈ দিয়া কি খালা? চাওমিন খালোঁ, কিছুমানে ভেজ চাওমিন এনেকৈ খালে খালোঁ আৰু। এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ আৰু বেয়া দেৰি কৰি থাকোঁ, নহ'লে বৰষুণ আহিব। এতিয়া আৰু সেইখিনি কৈ আছোঁ। আমি এতিয়া খাই বৰি আজৰি ঘৰলৈ যাব লাগে আৰু। এতিয়া কি খালা তুমি? কৈ দিয়া। চাওমিন, চিকেন চাওমিন। চিটিং আমাৰ তুহিন পুৰা খালা নেকি? পেট ভৰি গ'ল? বাপৰে, বহুত খাই দিলা। এতিয়া আৰু আমি গৈ থাকোঁ ঘৰলৈ। আৰু ঘৰ গৈ থাকোঁ।
নহ'লে ইয়াত বৰষুণ দিব এতিয়া বহুত বেছি দেৰি হৈ গ'ল আনিছমা এতিয়া কিবা এটা কৈ দিয়া আৰু যাবলৈ লৈছোঁ ঘৰ আমি খাই বৈ শেষ কৰিলোঁ এতিয়া আমি নিজৰ চবে ঘৰলৈ যাম আজি আমাৰ লাষ্ট ডে আছিলে মিছ কৰিম চবকে বহুত সঁচাকৈ বহুত বেছি মিছ কৰিম আৰু এতিয়া বেছি দেৰি কৰি নাথাকোঁ যাওঁ আৰু ঘৰলৈ নহ'লে বৰষুণ দিলে ৰাস্তাতে আকৌ বৰষুণ পাব লাগিব আকৌ কেতিয়া লগ পাওঁ ঠিক নাই হয়তো একেবাৰে এক্সামতে লগ পাম চাগে একচুৱেলি মই আগৰ ভিডিঅ'টোত এটা এক্সামৰ কথা কৈছিলোঁ এক্সামটো আমাৰ 30 জুনৰ পৰা কিন্তু মই 30 মে' বুলি কৈ পালোঁ সেইটো হয়তো বহুতে ন'টিচ কৰিছে আৰু কিছুমানে হয়তো ন'টিচ নাই কৰা গতিকে এক্সামটো মোৰ একচুৱেলি 30 জুনৰ পৰাহে আৰু এইকেইজনী গৈ আছে ৰাস্তাত ব্লগ বনাই গৈ আছোঁ কৰি এতিয়া যাব লাগে আৰু এতিয়া ঘৰলৈ যাবলৈ হৈ গ'ল যাওঁগে আৰু আকৌ পৰীক্ষাত লগ পাম পৰীক্ষাত লগ পাম একেবাৰে ঘৰলৈ যাওঁ নহ'লে বৰষুণ দিব লাগিব তাকেই এইজনী আমাৰ নমিতা লাজ কৰে ক'বলৈকে লাজ কৰে নকয় এইটো হৈছে আঠাবাৰী শিৱ মন্দিৰ আৰু ইয়াতে শিৱৰাত্ৰিও পতা হয় সিহঁতক ইয়াতে বিদায় দি ঘৰলৈ বুলি গুচি আহিলোঁ আৰু আহি থাকোঁতে মন্দিৰটো দেখি আপোনালোককো দেখুৱাবলৈ মন গ'ল সেইবাবে মই ৰেষ্টুৰেণ্টৰ পৰা ঘৰ 3:30 মান বজাতে পালোহি আৰু মোৰ ঘৰতে কাম কেইটামান আছিলে ভাবিলোঁ সেইকেইটা একেবাৰে কৰি আজৰি হৈ লওঁ কামকেইটা কৰি এতিয়া আজৰি হৈ গ'লোঁ আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰৰ বাবে আহিম আৰু আজিলৈ ইমানতে সামৰিছোঁ বাই বাই